এনেকুৱা ধৰণৰ এটা পৰম্পৰা আৰম্ভ হওক তাকে মই কামনা কৰিছোঁ। এটা কথা ক'ব খুজিছোঁ যে আজি যিগৰাকী ব্যক্তিক ৰংপুৰ গৌৰৱ বঁটা প্ৰদান কৰা হ'ল, মোৰ টেলিফোন যোগে কৈছিলে কোনোবাই যে জাতীয় বিদ্যালয় আৰম্ভ কৰা বিশিষ্ট শিক্ষাবিদ ফণী চেতিয়াক তেখেতক আগবঢ়া হ'ব। আৰু মই আনন্দত জাপ মাৰি উঠিছিলোঁ। মই যিহেতু খুব এটা ভাল কাম কৰিছোঁ যেতিয়া জাতীয় বিদ্যালয়ৰ কথা মই মনলৈ আহিছিলে। এইকাৰণে কৈছোঁ যে এই বছৰটো সকলোৱে জানে যে ৰূপালী জয়ন্তী বৰ্ষ জাতীয় বিদ্যালয়ৰ, আৰু গোটেই বছৰজোৰা কাৰ্যক্ৰম ধৰি অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ চলি আছে। আৰু এই সংগ্ৰামৰ যিমান ব্যক্তিৰ সংস্পৰ্শলৈ আহিছোঁ, মই প্ৰত্যেককে এটা কথা কৈ আহিছিলোঁ যে জাতীয় বিদ্যালয়ক এখন পঢ়াশালী বুলি নাভাবিব, এটা অনুষ্ঠান বুলি নাভাবিব, এটা যিকোনো স্কুল বুলি নাভাবিব। সাধাৰণতে স্কুলৰ যেতিয়া এটা ৰূপালী জয়ন্তী হয়, কোনোবা এটা অনুষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষ হয়, সেই ৰূপালী জয়ন্তী সেই অনুষ্ঠানটোৰ মাজতে সীমাবদ্ধ ৰখা হয়। যদি অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অকল স্কুলখনৰ মাজতে সীমাবদ্ধ ৰখা হয়, মই ভাবোঁ যে ৰূপালী জয়ন্তী বৰ্ষৰ লগত এই জাতীয় বিদ্যালয়ৰ লগত মানুহৰ যি আশা আকাংক্ষা জড়িত হৈ আছে, সেই আশা আকাংক্ষাক বহু সীমাবদ্ধ ৰূপত চোৱা হ'ব। আৰু মই ভাবোঁ যে জাতীয় বিদ্যালয় যিটো প্ৰতিষ্ঠা হৈছিলে অসমত এতিয়ালৈকে ভাষা ৰক্ষাৰ কাৰণে, জাতি ৰক্ষাৰ কাৰণে যিমানখিনি আন্দোলন হৈ গৈছে, সেই সকলো আন্দোলনৰ ভিতৰত মই সদায় এটা কথা কৈ থাকোঁ যে অসম জাতীয় বিদ্যালয় সেই ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ইতিবাচক আন্দোলন, সৰ্বশ্ৰেষ্ঠ জাতীয়তাবাদী আন্দোলন বুলি মই সদায় অভিহিত কৰিছোঁ। আৰু সেইকাৰণে মই আশা কৰিছোঁ যে এই অনুষ্ঠান অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীয়ে নহয়, যে অসম জাতীয় বিদ্যালয়ক লৈ এনেকুৱা এটা তাৰিখ হ'ব লাগে, আৰু সেই প্ৰত্যেক তাৰিখটো সমগ্ৰ অসমতে এটা জাতীয় বিদ্যালয় এটা দিৱস হিচাপে সমগ্ৰ অসমতে পালন কৰিব লাগে।